গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আমি আজি আলোচনা কৰিম যে যিকোনো ভিডিঅ' বনাবলৈ ব্লগ বনাবলৈ ষ্টেণ্ডৰ প্ৰয়োজন। চ' মই এটা ষ্টেণ্ড আনিছোঁ ফ্লিপকাৰ্টৰ পৰা। আজি এইটো অপেনিং কৰি চাম কেনেকুৱা কি ভিতৰত। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াক আমি আনবক্সিং কৰিম। গাইজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, প্লাছ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰোঁতে কাষত থকা বেল আইকনটো টিপি দিব, তাত নটিফিকেশ্যন অল বুলি ক্লিক কৰি দিব। ইয়াৰ আনবক্সিং কৰিবলৈ হ'লে ব্লেড আছে, ব্লেডেৰে আনবক্সিং কৰিম। ষ্টেণ্ড ওলাম, এইটো এটা এইটো ওপৰত লগোৱা হয়। তাৰ ভিতৰত কি ৰাখম, এইটো চাব কি ধুনীয়া কিউট। এনেকৈ ভাজ দিয়ে, এনেকৈ ভাজ দিব পৰা যাব। তেনেকুৱা ইচ্ছা তেনেকৈ বহাব পৰা যাব। তেনেকৈ দিয়ে, তেনেকৈ ভাজ দিব পৰা যাব। ষ্টেণ্ডডাল ব্লগ বনাবৰ সুবিধা হ'ব। এনেকৈ ঘূৰি ঘূৰি আমি ইয়াৰে ব্লগ বনাম। তো প্ৰথমতে ইয়াক কি কৰিব লাগিব, পেকেটে কি আছে চাওঁ, দেখুৱাম। এইটো আপোনালোকে এনেকৈ ফিটিং কৰিব। হৈ গ'ল ন ফিটিংটো। এনেকৈ মোবাইলটো লগাই দি আছোঁ। তো এইটো এনেকুৱা ষ্টেণ্ড, ইয়াক যেনেকুৱা ইচ্ছা তেনেকৈ ভাজ দিব পাৰিব। চাওক যেনেকুৱা মন যায় তেনেকুৱা দিব পাৰিব। এনেকৈ থৈ দিয়ে, এনেকৈ লয়, ইচ্ছা লয় এনেকৈ লৈ ল'ম। এনেকৈ দুটা লৈ ল'ব, ভাজ দিব আৰু এনেকৈ বিন্দাছ লওক, মজা হ'ব না। এনেকৈ লৈ মই মোবাইল লৈ আপোনালোকক দেখাই দিম কেনেকুৱা হয়। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এনেকুৱা হ'ব, ফেচটো চাই লওক, চেম এনেকুৱা দেখা হ'ব। আৰু ইয়াক আপোনালোকে ইচ্ছা কৰিলে যেনেকুৱা ইচ্ছা তেনেকুৱা ভাজি দিব পাৰিব। ওলোটা পিনে দেখুৱাই দিছোঁ। চাওক এনেকুৱা প্ৰেছাৰ হ'ব, আপোনালোকে ইচ্ছা কৰিলে ক্ৰয় কৰিব পাৰিব। ফ্লিপকাৰ্ট লিংকটো মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপোনালোকে ডাইৰেক্ট ফ্লিপকাৰ্টৰ পৰা ল'ব পাৰিব। ইয়াৰ দাম 309 টকা নে 4 টকা এনেকুৱা কিবা। এনেদৰে কৰিলে ভিউটো মই দেখুৱাই দিছোঁ। চাওক কি ধুনীয়া ভিউ হয়। গাইজ মই ভিডিঅ'টো খোজকাঢ়ি বনাই আছোঁ। যদি আপোনালোকে ইউটিউবাৰ হয় বা ব্লগ বনায় তেনেহ'লে এইটো ষ্টেণ্ড কিনিব পাৰে। এইটো ষ্টেণ্ডৰ কাৰণে ভিডিঅ' বনাই মানে বহুতেই মজা হ'ব, কৰি ভাল লাগিব।